কিমান দিনৰ মূৰত ছোৱালীজনীৰ ঘৰলৈ যাম কথাটো ভাবিয়ে কিবা এটা ভাল লাগিছে। মই এনেকৈ খবৰ নিদিয়াকৈ গ'লে তাই কম ফূৰ্তি পাবনে? কিয়নো বেয়া পাব পাৰে? নিজৰ জীয়েকে মাক গ'লে কিবা বেয়া পাব নেকি? পিছে একো এটা বনাইহে নিব নোৱাৰিলোঁ। চেনিও নাই নহয়, আটাকেইটাহে আছে, ৰিফাইন তেল অকণো নাই। নাৰিকলৰ দাম সুধিলোঁ, বোপাই যোৰা একেবাৰে 150 টকা। আমাৰ গছবিলাকৰ পৰা কিনিবলৈ আহিলে 30 টকা যোৰা, 50 টকা যোৰা, কিন্তু সেইখিনিকে আকৌ আমি বজাৰত কিনিবলৈ গ'লে একেবাৰে জুই চাই দাম। দে আৰু কচু কেইডালমান, ভেদাইলতা কেইডালমানকে লৈছোঁ, ভাল পাব চাগে। জোৱায়েও এইবোৰ খাই ভাল পায় নহয়। বেছি দেৰি কৰি নাথাকোঁ, সোনকালে যাওঁ। তাইও চাগে একে কিমান ফূৰ্তি পাব মোক দেখিলে। কোন আপুনি? এনেকৈ চিধা ভিতৰত সোমাই আহিলে যে? কোন বোলে? বোপাই তই মোক চিনি পোৱা নাই? তহঁতৰ মালিকনীয়ে মোৰ কথা নকয় নেকি তহঁতৰ আগত? মই আমাৰ পল্লৱী মাক আকৌ। আপোনাৰ নিশ্চয় কিবা এটা ঘৰ বিচাৰি পোৱাত ভুল হৈছে। এয়া আপোনাৰ ছোৱালী পল্লৱীৰ ঘৰ নহয়, এয়া JK কনষ্ট্ৰাকশ্যনৰ ৱাইফ পল্লৱী ফুকন বাইদেউৰ ঘৰ। কিনো এইবিলাক টান টান নাম লৈ থাকো, মই একো বুজি নাপাওঁ। মোৰ ছোৱালীজনীৰ ঘৰ এইটো। তই যাচোন, বাইদেউৰাক মাতি দে যা। মোৰ একে ভৰিকেইটা ঠনঠনাই আছে, বহুত দূৰ খোজকাঢ়ি আহিছোঁ। পুৱাই ৰিক্সাখনত একেবাৰে যি ভাড়া, একো নাহোঁতে বোলে 100 টকা লাগে। সেইকাৰণে বাপেকে যা মোনাটোলৈ খোজকাঢ়ি আহিলোঁ। স্বাস্থ্যৰ কাৰণেও ভাল নহয় খোজকঢ়া। যাচোন, সেই পল্লৱীক মাতি দে যা। আপোনাক ক'লে আপুনি কিয় বুজি নাপায়? প্লিজ এনেই হুলস্থুলখন নকৰিব। আজি এনেও ইয়াত এটা ডাঙৰ পাৰ্টি আছে, হুলস্থুল কৰি এনেই পৰিৱেশটো নষ্ট নকৰিব। আপুনি যাক বিচাৰি আহিছে তেওঁ ঘৰত যাওক, অনুৰোধ কৰিছোঁ যাওক। আপুনি গেটৰ বাহিৰত যাওক। তহঁতে মানুহ আহিলে এনেকে কওঁনে? মোৰ ছোৱালীজনীৰ ঘৰলৈ আহিছোঁ, আকৌ মোক গেটৰ বাহিৰত হ'বলৈ দিছ? এইটো কেনেকুৱা কথা? যাচোন, তই মাতি আন, তাৰপিছত তই গম পাবি যা। আপুনি মিছামিছি মোৰ সময়বিলাক নষ্ট কৰি আছে। আপোনাক কৈছোনে এইটো আপোনাৰ ছোৱালীৰ ঘৰ নহয়? ঠিক আছে, তেনেহ'লে এটা কথা কচোন, তোৰ বাইদেউৰাৰ মাকৰ ঘৰ ক'ত কচোন? হাতীচুঙত, নগাঁৱৰ। মইনো ক'ৰ পৰা আহিছোঁ? মোৰ ঘৰটো নগাঁও হাতীচুঙত। কি কয় আপুনি? ঠিক আছে, মই বাইদেউক মাতি দিছোঁ। সৌৱা বাইদেউ আহিলে। বাইদেউ, মই আপোনাক মাতিব গৈছিলোঁহে। এই মানুহগৰাকীক আপুনি নিজে সোধকচোন কি কৈ আছে। মই হ'লে একো বুজি পোৱা নাই। অথনিৰ পৰা কৈ আছোঁ যাবলৈ বাহিৰত নাযায়। কি যে কথা কৈ আছে। মা, তই ইয়ালৈ কিয় আহিলি? ৰূপম, এখেত যে মোৰ মা। এইটো কথা যাতে বাহিৰৰ আলহীয়ে গম নাপায়, চাবি কিন্তু দেই। মা? বাইদেউ? তাৰমানে কি সঁচাকে? মই যিমানখিনিলৈকে কৈছোঁ সিমানখিনিলৈকে কৰ, ঠিক আছে? কোনেও যাতে এইটো কথা গম নাপায়। ঠিক আছে বাইদেউ। কি হ'ল আই? নিজৰ মা বুলি চিনাকি দিবলৈ লাজ পোৱা হ'লি নেকি? মা, তোক মই বহুত বেয়া পাইছোঁ। তইতো এবাৰ মোক জনাই পেলাই আহিব পাৰিলি হয়। আয়ো, ফোন এটা থাকিবও লাগিব নহয়। অৱশ্যে ওচৰৰ মানুহৰ পৰাও ফোন কৰিব পাৰিলোঁ হয়, কিন্তু মই ভাবিছোঁ কিবা ছাৰপ্ৰাইজ দিয়া বুলি কয় যে, বোলো নোকোৱাকৈ গৈ ওলালে তই বৰ ফূৰ্তি পাবি, সেই বুলিহে আহিলোঁ দে আই। মোৰ ভুল হৈ গ'ল, মই আহিবই নালাগিছিলে নোকোৱাকৈ। তই এই মোনাটো লৈ যা। জোৱাই ভেদাইলতা, নৰসিংহ এইবোৰ খাই ভাল পায় নহয়, আৰু তই কচুলতি খাই ভাল পাওঁ নহয়, এইবোৰ লৈ আহিছিলোঁ। মই যাওঁগৈ দে, তহঁতক আমনি নকৰোঁ। ৰচোন, ইমান চিঞৰি চিঞৰি কথা নকবি। আলহীবিলাক আহি আছে, আজি শাহুমাৰ জন্মদিন, ডাঙৰ পাৰ্টি আছে। জোৱাই ৰাতি 1টামান বজাত আহি পাবহি। ইমান হুলস্থুলখন নকৰিবিচোন তই। আৰু তই এতিয়া গুচি গ'লে গেটত চব মানুহে দেখিব, গম পাব। প্লিজ, তই যাব নালাগে। এটা কাম কৰোঁ, আমাৰ সেই ষ্ট'ৰ ৰুমটোৰ দৰ্জাখন মই তোক দেখাই দিছোঁ। তোক মই ভৰিত ধৰিছোঁ, তই তাতে থাকগে, আৰু তই ওলাই নাহিবি। মই তোক তাতে খোৱা লোৱা চব দিম। তোক মই ভৰিত ধৰিছোঁ, তই নাযাবি। তই সেই ৰুমটোতে সোমাই থাক, কাৰণ গ'লে চব মানুহে দেখিব আৰু সুধিব কোন বুলি। তেতিয়া মই কি উত্তৰ দিম? তোৰ এইবোৰ ড্ৰেছ ইমান লেতেৰা, তাতে তই ইংৰাজী ক'ব নেজান। মই কেনেকৈ পৰিচয় কৰাই দিম তোক? হয় নেকি? লোকৰ ঘৰত হাজিৰা কৰি তোক পঢ়ালোঁ নহয়, তই হ'বলা বৰ ধুনীয়াকৈ ইংৰাজী ক'ব জান। আমাৰ মাহঁতে আকৌ আমাক ইমান নপঢ়ালে নহয়, সোনকালে বিয়া দি দিলে। সেইকাৰণে ইংৰাজী ক'বলৈ নিশিকিলোঁ দে। আৰু কাপোৰ অকণমান পুৰণা হৈছে, কিন্তু চাৰ্ফ দি ধুই পেলাই পিন্ধিছোঁ। লেতেৰা হৈ থকা নাই বাৰু, বেছি দামী শাৰী নহয়। তোৰ দেউতাৰাই মৰা আগত এখন মোক লাষ্ট উপহাৰ দিছিলে। হয় দে, নাযাওঁ দে, ৰাস্তাত নহ'লে আকৌ মানুহে
সুধিলে আকৌ তই মা বুলি পৰিচয় দিব লাগিব নহয়। দে তহঁতৰ ষ্ট'ৰ ৰুমৰ দৰ্জাখন দেখাই দে, মই তাতে থাকিম দে। মোক খোৱা বোৱা দিব নালাগে দে, মই একেবাৰে মাছে মাংসই ডকচি ঘৰত খাই আহিছোঁ। তোক মই অনুৰোধ কৰিছোঁ মা, তই এইবোৰ নাটক কৰি নাথাকিবি। তই জল্দি গৈ এই ৰুমটোৰ ভিতৰত সোমাই থাক, মই খোৱা বস্তুটো চব যোগাৰ ধৰিম। শাহুমাই মাতি আছে, যাচোন যা, এইবিলাক মোনা চোনা থচোন এইফালে যা। বোৱাৰী কাপোৰযোৰ সলালা? এতিয়াহে ধনী ঘৰৰ বোৱাৰীৰ নিচিনা লাগিছে, নহ'লে অথনি চেলৱাৰযোৰ পিন্ধি আছা, ইমান বেয়া লাগিছে। অকণমান ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি থাকিবা আকৌ, তেতিয়াহে ভাল লাগিব। আৰু গহনা সীতাহাৰডাল কিয় পিন্ধা নাই, সেইডালো পিন্ধা যোৱা। হেৰা, বোৱাৰীক দেখিলে যে ধনী ধনী দেখিব লাগিব, তেনেকুৱা কি কথা আছে? ধনী দেখা দুখীয়া দেখা এইবোৰ মানে তুমি কি কথা কৈ থাকা মই বুজি নাপাওঁ। আমাৰ বোৱাৰীৰ সংস্কাৰ আছে, জ্ঞান আছে, শিক্ষা আছে, আৰু কি লাগে কোৱাচোন? তুমি সদায় খালি ক'ৰবালৈ যোৱা সময়ত বা ঘৰত কিবা এটা অনুষ্ঠান পাতিলে বোৱাৰীক এটাই কথা কোৱা, ধনী ধনী লগা নাই, এতিয়াহে ধনী ধনী লাগিছে। কি মানে ধনীৰ সংজ্ঞা তুমি কি দিবলৈ খুজিছা? এগালমান গহনা পিন্ধা মানুহকহে ধনী বুলি কয় নেকি কোৱাচোন? শুনা, বয়স হৈছে, কাইলৈ পঢ়িলে নাতি দেখিবা। এইবিলাক ধনী দুখীয়া মাৰি নাথাকিবা, বুজি পাইছা? হ'ব, আপুনি আকৌ এতিয়া ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব নালাগে। তাই মোৰ বোৱাৰী, মোৰ যেনেকুৱা ইচ্ছা তাইক তেনেকেই মই সজাই পৰাই ৰাখিম। সেইটো আপোনাৰ মতামতটো হৈ চকু দিব দৰকাৰ নাই নহয়। যাওক যাওক, আপুনি নিজৰ কাম কৰকগৈ। কিয়? শান্তনু তোমাৰহে ল'ৰা নেকি? মোৰ ল'ৰা নহয় নেকি? আৰু যদি মোৰো ল'ৰা, তেনেহ'লে বোৱাৰীজনীওতো মোৰ বোৱাৰী। কিয় তুমি মোৰ বোৱাৰী চিঞৰি থাকা? তাই এই ঘৰখনৰ বোৱাৰী, আমাৰ শান্তনুৰ পত্নী, আৰু তোমাৰ মোৰ বোৱাৰী। খালি মোৰ বোৱাৰী চিঞৰি থাকিব। তোমাৰো যে মানে সংশোধন নহলা তুমি। এই মানুহজনৰ পৰা মানে শান্তি নাই। ৰাতিপুৱাই দেখিলেই মোৰ দিনটো নষ্ট হৈ যায়। বেছি নীতি আদৰ্শ দেখাই থাকে। ঠিক আছে, হ'ব দিয়া, তোমাৰ চকুৰ আগৰ পৰা মই আহিছোঁ। মা, আপুনি চিন্তা নকৰিব। আপুনি মোক যেনেকৈ থাকিলে ভাল পায় মই তেনেকেই থাকিম। আপুনি অলপো চিন্তা নকৰিব। আৰু দেউতাৰ লগত কি আৰু, দেউতাই ধেমালি কৰিছে দিয়ক। আপোনাৰ লগত লাগি থাকি ভাল পাই যে, আপুনি যেনেকৈ বিচাৰে মই তেনেকেই থাকিম। আপুনি মোৰ কাৰণে প্ৰথম প্ৰায়ৰিটি। মই জানো কেতিয়াও তুমি মোৰ কথা নেপেলোৱা। আৰু চাবা দেই, যাতে আলহী কোনোৱে বেয়া পাই নাযায়। ঠিক আছে মা, মই নিজৰ 100% দিম। কোনো আলহীয়ে যাতে বেয়া পাই নাযায়, আৰু সকলোৱে যাতে খোৱা লোৱা ভালকৈ কৰিবলৈ পায়। ডাঙৰ মালকিন সৰু মালকিন কেক আহি পাই গ'লহি। আহকচোন আপোনালোকে চাই লওক। বা পৰি, তোক আজি ধুনীয়া লাগিছে দেই। লাগিবতো। মোৰ ঘৰৰ চাৰ্ভেণ্টছবোৰো ধুনীয়া হৈ থাকিব লাগিব। একদম যাতে দেখিলেই কয়, ধনী ঘৰৰ চাৰ্ভেণ্ট সিহঁত। মায়ে পৰীকো ইমান ধুনীয়া কাপোৰ পিন্ধি থাকিব দিছে, তেনেস্থলত মোৰ মাক যদি দেখা পায় থু পেলাই দিব। নাই নাই, মই মাক মনে মনে গৈ খোৱাটো দি আহিব লাগিব। মই শাহু মাক জনাব নোৱাৰিম যে মোৰ মা আহিছে। সৰু মালকিন কিবা কৈ আছে নেকি? নাই নাই, একো কোৱা নাই। হ'ব যা, তই আমাৰ কথাত বেছি ভাগ ল'ব নালাগে। যা, কেকটো ৰেডি কৰ, মই গৈ আছো। পিছে পল্লৱী, মোক ৰূপমে ক'লে কোনোবা মানুহ এজনী আহিছে বোলে। কোন মানুহ? আমাৰ গেষ্ট নে কাম কৰা মানুহ? নাই মা, কোনো অহা নাই। বাচন ধোৱা মানুহজনী আহিছে। আচ্ছা, ঠিক আছে, হ'ব। পিছে কেকটো খুব টেষ্টি আছিল দেই। বাইদেউ, আপোনাক জন্মদিনৰ বহুত শুভেচ্ছা জনালোঁ। ভালে থাকক, সুখী হওক। এই হয় নেকি? থেংক ইউ দেই। হেপী বাৰ্থডে আণ্টি। হেপী বাৰ্থডে আণ্টি। হেপী বাৰ্থডে দি।
দেহি মাজনীলৈ বেয়াহে লাগি আছে। মই মাক খাবলৈ দিবলৈও পাহৰিলোঁ। মা চাগে ভোকো লাগিছে। কি হ'ল পল্লৱী বৌ, আপুনিচোন একে বৰ মন মাৰি আছে, কিবা গা বেয়া নেকি? নাই একো গা বেয়া লগা নাই। মই খাবলৈ মিঠাই লৈ আহোঁ ৰ'বা। বোৱাৰী, কাপোৰযোৰ চেঞ্জ কৰি আহা। এইযোৰ ৰাতিপুৱাৰ পৰাই পিন্ধি আছা, যোৱা বেলেগ এখন শাৰী পিন্ধি আহা। ঠিক আছে মা, হ'ব। পানী হাতটো শুকাই গৈছে, মাথাটো ঘূৰাই গৈছে। কোনোবাই মোক পানী অকণ খাবলৈ দে। পানী। খুৰীদেউ, কি হৈছে আপোনাৰ? কোন হয় আপুনি? মই গম পোৱা নাই নহয়। কোন হয় আপুনি? মোক খালি সৰু মালকিনে কৈছে ষ্ট'ৰ ৰুমত মানুহ এজনী আছে, যা ভাতখিনি দি থৈ আহ। সেই বুলিহে আহিলো। আপুনি কোন হয়? আপোনাক মই ক'ৰবাত ফটোত দেখিছো লাগিছে। উঠকচোন, কোন হয় আপুনি? আপুনি কেনেকৈ পৰি থাকিলে? উঠকচোন, মোৰ হাতত ধৰি উঠক। ৰ'বচোন, মই বাইদেউহঁতক মাতি আনো। নামাতিবি। মোৰ ছোৱালীয়ে মোক পৰিচয় দিব লাজ পায়। নামাতিবি, বাহিৰত আলহী আছে। মোক অকণ শুবলৈ দে। মোৰ বৰ টোপনি ধৰিছে। ছোৱালী? খুৰীদেউ, কোন ছোৱালীৰ কথা কৈ আছে? আপুনি কোন হয় খুৰীদেউ, কওকচোন। মই তহঁতৰ পল্লৱী বাইদেউৰ মাক। ছোৱালীজনী ঘৰলৈ বুলি আহিছিলো, তাই মোক ইয়াত ভৰাই থৈ গ'ল। বাহিৰত বোলে দামী আলহী। মই ইংৰাজী ক'ব নাজানো, মোৰ কাপোৰযোৰ লেতেৰা, সেইবাবে মোক ৰাতিপুৱাৰ পৰা ইয়াতে বন্ধ কৰি থৈ গ'ল। মোৰ বৰ পিয়াহ লাগিছে, পানী অকণ দেচোন। ৰ'ব, আনি আছো। পানী কণ খাই দিয়াত গাটো ভাল পাইছো দে। অকমান থিয় হৈ দিছো সেইকাৰণে। খুৰীদেউ, মই এইটো ভাবি পোৱা নাই, পল্লৱী বাইদেউ এনেকুৱা কাম কেনেকৈ কৰিলে। মই একেবাৰে বিশ্বাস কৰিব পৰা নাই। কথাটো মোৰ হজম হোৱা নাই। বহুত দুখ পাইছো। এনেকুৱা মানুহ, বহুত টকা পইচা থাকি কি লাভ, যদি নিজৰ মাকক, নিজৰ দেউতাককে সন্মান কৰিব নাজানে। আজি তই মোক জীৱন দান দিলি আই। তই নোহোৱা হৈ মই এই জাবৰবোৰৰ ভিতৰতে উশাহ বন্ধ হৈ মৰি থাকিলো হয়। তেনেকে নক'ব খুৰীদেউ, আপুনি মোৰ মা বয়সৰ। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি মানুহক এনেকে বিপদত কেতিয়াও এৰি নিদিওঁ। আপুনি বৰ দুৰ্বল হৈ থকা যেন লাগিছে। ৰাতিপুৱা ঘৰৰ পৰা আহোঁতে কি খাই আহিছিলে? ছোৱালীৰ ঘৰত দকচি খাম বুলি ফিকা চাহ একাপ খাই আহিছিলো আই। বৰ ভোক লাগিছে। খুৰীদেউ, এই ভাতকেইটা খাই লওকচোন, মই খুৱাই দিম লাগিলে। নাখাওঁ দে। ধনী মানুহৰ ঘৰৰ বাচন নহয়, আমি খালে লেতেৰা হৈ যাব। মই ঘৰলৈকে যাওঁগে। তই অকমান কষ্ট কৰি মোক ৰাস্তালৈকে আগবঢ়াই দেচোন। ৰিক্সাখনত উঠাই দিলে মই যাবগৈ পাৰিম। বহুত বেছি দূৰ নহয় 45 মিনিটমানহে লাগে ঘৰ পাবলৈ। তই খালি মোক এইকণ সহায় কৰি দে আই। মোৰ মূৰৰ চুলি সমানটো আৰি হওক। নাই খুৰীদেউ, আপুনি এনেকে অভিমান নকৰিব। আপুনি ভাতকেইটা খাওকচোন, নহ'লে আপোনাৰ ৰাস্তাটো মাথা ঘূৰাব পাৰে। নাখাওঁ দে আই, তই ক্ষমা কৰি দিবি। কি জান, পল্লৱীৰ দেউতাক সৰুতে ঢুকাল। তাই সৰুৱে হৈ আছিল তেতিয়া। দেউতাক স্কুলৰ শিক্ষক আছিল, কিন্তু গাঁৱৰ কেইজনমান মানুহে ঘোচ ঘাচ দি পেঞ্চনটো বন্ধ কৰি দিলে। সেইকাৰণে মই একো নাপালোঁ। ছোৱালীজনী পঢ়াবলৈ বৰ কষ্ট হৈছিল। লোকৰ ঘৰত হাজিৰা কৰিবলৈ যাওঁ, বাচন ধুবলৈ যাওঁ, কাপোৰ ধুবলৈ যাওঁ। যিকেইটা পইচা পাওঁ তাইক BSc পাছ কৰালোঁ। তাইও পঢ়াত ভাল আছিল বাৰু। তেনেকেই MSc কৰিবলৈ তাই গুৱাহাটীলৈ গৈছিল। তাই নাজানাকে মই মোৰ বিয়াৰ সোণৰ অলংকাৰ গোটেইখিনি বেচি তাইক MScটো পাছ কৰালোঁ। তেতিয়াই তোমালোকৰ শান্তনু বোপাৰ লগত তাই ভাল পোৱা হ'ল। পিছত দুখীয়া কাৰণে
পল্লৱীৰ শাহুৱেকে তাইক গ্ৰহণ কৰা নাছিলে আৰু কৈছিলে তোমাৰ দুখীয়া মাৰাক যদি তুমি চিনাকি নিদো বুলি কোৱা তেতিয়াহে তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰিম। সেইকাৰণে পল্লৱীয়ে মোক এৰি থৈ গুচি আহিলে শান্তনুলৈ। এই কথাখিনিৰ কাৰণে শান্তনুৱে মাকৰ লগত প্ৰতিবাদ কৰিছিল, কিন্তু যিমান যি হ'লেও মাক নহয় জানো, দুখ দিবও নোৱাৰে। অৱশ্যে মোৰ জোঁৱাইটো বৰ ভাল, মাজে মাজে মনে মনে গৈ মোক লগ কৰে, পইচা পাতি দিয়ে। সেইখিনি বুজিছোঁ খুৰীদেউ, কিন্তু পল্লৱী বাইদেৱে এই কথাবোৰক লৈ প্ৰতিবাদ কৰিব লাগিছিল। এনেকৈ গ্ৰহণ কৰি নিজৰ জন্মদাত্ৰী মাকক এৰি দিয়াটো কোনো গুণেই এজনী জীয়াৰীৰ কৰ্তব্য নহয়। বোৱাৰী ধৰ্ম পালন কৰিছে, কিন্তু এইবোৰ ভাল কথা জানো কওকচোন খুৰীদেউ? মই বৰ দুখ পাইছোঁ। আমিয়ে ভাল দিয়ক, পঢ়িব লিখিব নাজানো, কিন্তু মা দেউতাক খুব সুখত ৰাখিছোঁ। মোৰ দাদায়ো ইয়াতে কাম কৰে, বাচন বৰ্তন ধোৱা মেলা কৰে, আৰু মই ঘৰ দুৱাৰ সাৰা মোচা কৰোঁ। আমি দুইটাই ইয়াতে কাম কৰোঁ, কিন্তু আমাৰ মা দেউতাক আমি বহুত সুখত ৰাখিছোঁ। গতিকে মই কওঁ, এনেকুৱা টকাৰ কি মূল্য? তাইও চাগে বাধ্য আই, তাইকো দুখ নিদো দে। তাই যে সংসাৰখন বাচি আছে সেইটোৱে মোৰ ভাল লাগিছে। মইনো আৰু কি, অকলে তেনেকেই জহি খহি এদিন মৰি থাকিম। মোৰ শটোও চাগে কোনেও নাপাব, আগলে পিছলে বুলিবলৈ কোনোৱেই নাই। এজনীয়ে সন্তান জন্ম দিলোঁ, তাই আছিল। মই এই সকলো কথা সৰু ছাৰক লগাই দিম খুৰীদেউ। এইবোৰ সহ্য কৰিব নোৱাৰোঁ, লাগিলে ইয়াৰ কাৰণে মোক কামৰ পৰা উলিয়াই দিলেও দিয়ক। মই কিন্তু সৰু ছাৰক এই অন্যায়বোৰৰ কথা কমেই, নহ'লে মোৰ মা দেউতাই দিয়া সংস্কাৰখিনিক অপমানিত কৰা হ'ব। কাৰণ সৰুৰ পৰা শিকিছোঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ। ডাঙৰ ছাৰো বহুত ভাল মানুহ জানে খুৰীদেউ, কিন্তু ডাঙৰ বাইদেউ মানে ডাঙৰ মালকিনে গোটেই ঘৰখন লণ্ড ভণ্ড কৰি ৰাখিছে, আৰু পল্লৱী বাইদেউকো চাগে বাধ্য কৰোৱাইছে। আপুনি কোৱাটোৱে হয়, কিন্তু তথাপিও তেওঁৰতো জীয়াৰী হিচাপে নিজৰ দায়িত্ব আছিল। তেওঁ যুঁজ দিব লাগিছিল এইবিলাকৰ বিৰুদ্ধে, কিন্তু এনেকে আপোনাক বন্ধ কোঠাত কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আয়ো তই এইবোৰ একো নকবি, মোক কেৱল ঘৰলৈ যাবলৈ ৰাস্তাটো দেখাই দে, মই গুচি যামগৈ, নাহোঁ আৰু কেতিয়াও ইয়ালৈ। নহয় খুৰীদেউ, মই এনেকৈ আপোনাক যাবলৈ নিদিওঁ। আপোনাৰ এই অপমান, এই অন্যায় মই কেতিয়াও চাই থাকিব নোৱাৰোঁ। আপুনি ইয়াৰ উচিত বিচাৰ পাবই লাগিব। বোৱাৰী, তোমাক কিন্তু ব্লেক শাড়ীখনত বৰ ধুনীয়া লাগিছে দেই। হয় নেকি? থেংক ইউ মা, ধুনীয়া লাগিছে বুলি কোৱাৰ কাৰণে। পিছে বোৱাৰী, ৰাতিপুৱাৰ পৰা মই নটিচ কৰি আছোঁ, তোমাৰ মনটো যেন কিবা ভাল নহয়। কিবা এটাতো নিশ্চয় তুমি চিন্তা কৰি আছা। কি ভাবি আছা কোৱাচোন, শ্বেয়াৰ কৰা মোৰ লগত। নাই মা, তেনেকুৱা একো নাই, এনেই আৰু। কবানে তুমি, নে মই ভাবি ল'ম মোৰ বাৰ্থডে চেলিব্ৰেট কৰাৰ কাৰণে তুমি বেয়া পাইছা? মা, এইবোৰ আপুনি কি কথা কয়? তেনেহ'লে কোৱা, কি হৈছে ক'বই লাগিব, নহ'লে মই তেনেকৈয়ে ভাবিম। মানে মা, কেনেকৈনো কওঁ, মোৰ মা আহিছিল ৰাতিপুৱাই, কিন্তু আপোনাৰ মুডটো বেয়া হৈ যাব বুলি মই সঁচা কথাটো নক'লোঁ, আৰু সেইকাৰণে তেওঁক মই সেই ৰাতিপুৱাৰ পৰা ষ্ট'ৰ ৰুমতে বন্ধ কৰি থৈছোঁ। এবাৰ যাবও পোৱা নাই, তাকে মনটো বেয়া লাগি আছে, কিবা নিজকে পাপি পাপি লাগিছে। কি? তোমাৰ মা? তোমাৰ ফেমিলি মানুহ ইয়াত কিয় আহিছে? মই কিন্তু তোমাৰ ফেমিলি মানুহ কেতিয়াও একচেপ্ট নকৰিম দেই। তোমাক পঢ়া শুনা আছে দেখাই শুনাই তুমি ধুনীয়া কাৰণে তোমাক মই একচেপ্ট কৰিলোঁ, আৰু তোমাক মই আগতেও কৈছোঁ, তোমাক মই বোৱাৰীৰ সম্পূৰ্ণ মৰ্যাদা দিম, নিজৰ ছোৱালী নিচিনা ৰাখিম, কিন্তু তোমাৰ ঘৰৰ মানুহক কিন্তু মই পৰিচয় নিদিওঁ। প্লিজ তুমি তোমাৰ মাক এতিয়াই পঠাই দিয়া। মই জানিছিলোঁ আপুনি খং কৰিব বুলি, সেইকাৰণে মই আপোনাক কোৱা নাছিলোঁ। আপুনি জোৰ কৰি নুসুধা হয় মই তেনেকৈয়ে মাক পঠাই দিলোঁ হয়। আপোনাৰ বাৰ্থডেটো যাতে বেয়া নহয়, আপোনাৰ মুডটো যাতে বেয়া নহয়, সেইকাৰণে মই ষ্ট'ৰ ৰুমত সেই আন্ধাৰ কোঠাটোত মাক সোমোৱাই থৈছোঁ। এগিলাচ পানীও যাচা নাই মই, একমাত্ৰ আপোনাৰ কাৰণে। ঠিক আছে, মই পঠাই দিম দিয়ক। শুনা বোৱাৰী, বেলেগ মোৰ একো সমস্যা নাই, কিন্তু মেইন কথা
মই ষ্টেটাছ ষ্টেণ্ডাৰ্ড ক্লাছ এইবিলাকক লৈ বহুত ছিনচিয়াৰ। কোনোবাই মোক হাঁহিব যে আপোনাৰ বোৱাৰীজনীক ইমান দুখীয়া ঘৰৰ পৰা আনিছেনে, ড্ৰেছ পাতিবিলাক ইমান লেতেৰা। এইবিলাক কথা শুনিবলৈ মোৰ একেবাৰে ভাল নালাগে। আৰু তোমাৰ মা হ'ল আনএডুকেটেড, ইলিটাৰেট। গতিকে এনেকুৱা এগৰাকী বিয়নী বুলি অন্ততঃ মই চিনাকি দিব নোৱাৰোঁ। সেইকাৰণে তোমাৰ মাক মই কোনো দিনেই গ্ৰহণ কৰিব নোৱাৰোঁ। তুমি এডুকেটেড, তুমি বিউটিফুল, তুমি স্মাৰ্ট। সেইকাৰণে মই তোমাক মোৰ বোৱাৰী বুলি পৰিচয় দিবলৈ বেয়া নাপাওঁ। কিন্তু তোমাৰ মাৰ কাপোৰ পিন্ধাৰ ষ্টাইল কি আউটডেটেড। অ' মাই গড, প্লিজ তুমি এতিয়া আমাক পঠাই দিয়া। হয় নেকি মা? খুব ভাল লাগিল, তোমাৰ আইডিঅ'লজিবোৰ খুব ভাল লাগিল। মানুহৰ প্ৰতি তোমাৰ চিন্তাধাৰাবোৰ একেবাৰে প্ৰশংসনীয়। উফ, কি নাম দিম তোমাক? শান্তনু বেটা, তুমি মোৰ লগত কিয় এনেকৈ কথা পাতিছা? তাতে আজি মোৰ বাৰ্থডে দিনটো। ইমান সময়ৰ পিছত তুমি আহিছা। তুমি নিজৰ মাক ভালকৈ উইচ কৰিব লাগে নে এইবোৰ কথা ক'ব লাগে? মা, এটা কথা কওঁ, আচলতে নকওঁ বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ কথাবিলাকে মোক সেই কথাবোৰ ক'বলৈ বাধ্য কৰোৱাইছে। মা, হয়, তোমালোকেই মোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰোৱালা, ভৰিৰ ওপৰত থিয় দিবলৈ মোক যোগ্য বনালা। কিন্তু এটা কথা কওঁ মা, দেউতাৰো একো বিশেষ নাছিলে, কিন্তু তথাপিও দেউতাই জানো আমাক ডাঙৰ দীঘল কৰোৱা নাই? তুমিওতো মা বিয়া হৈ অহা আগত শিক্ষিত নাছিলা, কিন্তু দেউতাই তোমাক বিয়াৰ পিছতো মাষ্টাৰ্ছ কমপ্লিট কৰোৱালে, তোমাক ডক্টৰেট উপাধি লোৱালে, এইখিনিলৈকে কৰিলে। কিন্তু মোক এটা কথা কোৱা, আইতা ককাৰ অৱস্থাটো বহুত বেয়া আছিলে, মানে তোমাৰ মা দেউতাৰ অৱস্থা। সেই বুলিতো মোৰ দেউতাই কেতিয়াও তোমাৰ মা দেউতাক অৱহেলা কৰা নাছিলে। মোৰ দেউতাৰ চৰকাৰী চাকৰি নাছিল, কিন্তু তেতিয়া দিনত দেউতাই যিখিনি কমাইছিল সেইখিনিৰে দেউতা এজন প্ৰতিষ্ঠিত ব্যক্তি আছিল। মোৰ দেউতাইতো কোনোদিন তোমাৰ মা দেউতাক, মানে মোৰ ককা আইতাক দুখীয়া বুলি এনেকৈ অৱহেলা কৰা নাছিল। তেনেস্থলত পল্লৱীৰ মা, মানে মোৰ শাহু মাক তুমি আজি 3 বছৰ যেতিয়াৰ পৰা পল্লৱী এইখন ঘৰত বিয়া হৈ আহিছে, তাইক তুমি মাৰ পৰা বঞ্চিত কৰিছা, তাইৰ মাকৰ পৰা বঞ্চিত কৰিছা, আৰু মোকো মোৰ শাহু মাৰ পৰা বঞ্চিত কৰিছা। ইমান দিনে মই সহ্য কৰি আছিলোঁ মা, যে তুমি এদিন বুজিবা, কিন্তু আজি তুমি সীমা চেৰাই দিছা মা। তোমাৰ ভয়ত পল্লৱীয়ে মাকক বন্ধ কোঠাত তলা মাৰি থৈছে। আৰু পল্লৱী, এজনী ছোৱালী হিচাপে তুমি এইখিনি কেনেকৈ সহ্য কৰি আছা? তুমি কিয় মোৰ লগত শ্বেয়াৰ নকৰিলা? মোক ক্ষমা কৰি দিব। হয়, মই এজনী স্বাৰ্থপৰ ছোৱালী, যিয়ে নিজৰ মাকক ষ্টেটাছ মিলাবৰ কাৰণে বন্ধ কোঠাত তলা মাৰি থৈছোঁ ৰাতিপুৱাৰ পৰা। নাজানো, সৰুৰ পৰা যিহেতু বেছি টকা পইচা দেখি নাপালোঁ, এই বিলাসিতা জীৱনটো মোৰ এৰিবৰ একেবাৰে মন নাছিলে। ক'ৰবাত মোৰ মাৰ চাথ দিলে মোক শাহু মায়ে বেয়া পাব আৰু মোক বোৱাৰীৰ পৰা বঞ্চিত কৰিব। এই বিলাসিতা জীৱন মই নাপাম, এইটো লোভতে মই তেওঁক সকলো কথা শুনিছিলোঁ। মই এগৰাকী কলংকিত জীয়ৰী। চি পল্লৱী, আজি তোমাক মোৰ পত্নী বুলি ক'বলৈ মোৰ লাজ লাগিছে, বুজি পাইছা? মায়েতো লিমিট ক্ৰছে কৰি দিলে, কিন্তু তুমি নিজে তোমাৰ মা হয়, তোমাৰ মা পল্লৱী। তোমাৰ দেউতা ঢুকোৱাৰ পিছত হাজিৰা কৰি মায়ে তোমাক পঢ়ুৱাইছে। তুমি এজনী ছোৱালীৰ নামটো বদনাম কৰি দিলা পল্লৱী, বদনাম কৰি দিলা। মই আচৰিত পাইছোঁ, সেই মানুহজনী মাথা ঘূৰাই চেঞ্চলেছ হৈ 2-3 ঘণ্টা পৰি আছে পানী পিয়াহত। হা, দৰ্জা তলা মাৰি থৈছা তুমি। তোমাৰ মা নিজৰ জীয়াৰী ঘৰলৈ আহিছিলে পাক জীয়েকক চাবলৈ। হা, তুমি ইমান গিৰি ক'লা? চি পল্লৱী, চি। শান্তনু বেটা, তুমি বোৱাৰীক কিয় ইমান বেয়া ব্যৱহাৰ কৰিছা? প্লিজ মা, তোমাক মই অনুৰোধ কৰিছোঁ, তুমি একো মাত নিদিবা। মই মোৰ ৱাইফৰ লগত কথা পাতি আছোঁ। এনেকৈ ক'লেহে তুমি বুজি পাবা, বুজিছা? তোমালোকে কেৱল টকা চিনি পোৱা, কেৱল টকা। আৰু এটা কথা কওঁ মা, দেউতাই তোমাক ইচ্ছা কৰিলে বহুত কিবা কিবি ক'ব পাৰে, কিন্তু নকয়, কাৰণ দেউতাই নাৰীক সন্মান কৰে। এইটো নহয় যে দেউতাই কথা ক'ব নাজানে। কেতিয়াবা দেউতাক মই কওঁ যে মায়ে তোমাক ইমান বেয়া ব্যৱহাৰ কৰে, কিয় তুমি সহ্য কৰি থকা দেউতা? কিন্তু দেউতাই কয় একো নাই দিয়া, মায়ে এদিন নিজে বুজিব। কিন্তু নাই, তুমি ষ্টেটাছ ক্লাছ কেৱল এইবিলাক বুজি পোৱা মা। তুমি ইম'শ্যন বুজি নোপোৱা, তুমি মানুহৰ আৱেগ বুজি নোপোৱা। এজনী নাৰী হৈ তুমি এগৰাকী নাৰীক বুজি নোপোৱা। তে তোমাক কি নাম দিম মা? এৰা বোপা, আজি তোমাৰ মায়ে একেবাৰে মানৱীয়তাৰ সীমা চেৰুৱাই দিলে। কি কম? আৰু বোৱাৰী, তোমাক মই কি ক'ম? তুমি আজি জীয়াৰীৰ নামটো কলংকিত কৰি পেলালা। তোমাৰ পৰা মই এইটো আশা একেবাৰেই কৰা নাছিলোঁ।
তেনেহ'লে এদিন যে তোমালোক দুইজনী মিলি আমাৰ দুজনকো ঘৰৰ পৰা উলিয়াই নিদিবা তাৰ কি মানে আছে? তোমালোকক এটা লাক্সাৰিয়াছ লাইফে লাগে, এই বিলাসিতা জীৱনটোৱে তোমালোকৰ কাৰণে সকলো। তেনেহ'লে শান্তনু বোপা আৰু মোৰো চাগে এইখন ঘৰত একো কাম নাই। দেউতা ক্ষমা কৰি দিব দেউতা, মই পাপ কৰিলো, মই এই পাপৰ প্ৰায়শ্চিত্ত কৰিম দেউতা, মোক ক্ষমা কৰি দিয়ক, মই বহুত পাপী, মই মোৰ মাক বহুত কষ্ট দিলো এই 3টা বছৰে দেউতা, মায়ে আহিব বিচাৰিলেও মই আহিবলৈ নিদো, মায়ে বৰ হেঁপাহ মোৰ লগত এদিন থাকিব, কিন্তু মই মাক সেইকণ সুখ কেতিয়াও নিদিলো, আজি মায়ে মোক চাম বুলি ছাৰপ্ৰাইজ দিবলৈ আহিছিল ইমান দূৰৰ পৰা, কিন্তু মই মাক ষ্ট'ৰ ৰুমত বন্ধ কৰি দিলো দেউতা, মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই দেউতা, মোক বিশেষ পানী দিয়ক, মই খাই মৰি থাকো। হেৰা, খুব ফূৰ্তি লাগিছে চাগে নহয় জানো এতিয়া তোমাৰ? বোৱাৰীজনীকোতো নিজৰ মতে বস্তুবাদী জগতখনত একেবাৰে সুমুৱাই ললা, এতিয়া কেনেকুৱা লাগিছে? লজ্জা লগা নাই? হেৰি, মোক ক্ষমা কৰি দিয়ক, মই ডাঙৰ ভুল কৰিলো, মানৱীয়তা গোটেইখিনি হেৰুৱাই পেলালো টকা পইচাৰ লোভত, মোক ক্ষমা কৰি দিয়ক, বোৱাৰী শান্তনু বোপা, মোক ক্ষমা কৰি দেহত। মই কি ক্ষমা কৰিম মা? মইনো আৰু কি ক'ম? তুমি সেই মানুহগৰাকীক ক্ষমা বিচৰা, যিগৰাকী মানুহে ৰাতিপুৱাৰ পৰা জীৱন মৃত্যুৰ সৈতে যুঁজি আছে বন্ধ কোঠাত। মই পাপৰ প্ৰায়শ্চিত্ত কৰিম, মই মোৰ বিয়নীক ক্ষমা বিচাৰিম, ভৰিত ধৰিম লাগিলে, মোক যাতে ক্ষমা কৰি দিয়ে, আৰু বোৱাৰীৰ গাত একো দুখ নাই, বোৱাৰীয়ে ৰাতিপুৱাৰ পৰা মাকৰ ওচৰত যাবলৈ বিচাৰি আছিলে, কিন্তু মোৰ ভয়তে যোৱা নাছিলে, বোৱাৰীক তহঁতে দুখ নিদিবি, বোৱাৰীৰ গাত একো দুখ নাই, মোৰ বেয়া প্ৰভাৱতেই বোৱাৰী বেয়া হৈ গ'ল, এটা বস্তাত যেনেকে এটা আলু বেয়া থাকিলে গোটেইকেইটা বেয়া হৈ যায়, মোৰ বেয়া প্ৰভাৱে বোৱাৰীজনীকো বস্তুবাদী কৰি পেলালে, গতিকে এই পাপৰ প্ৰায়শ্চিত্ত মই নিজে কৰিম। ক'ত গ'ল বিয়নী? বিয়নী, পাৰিলে আমাৰ ঘৰৰ প্ৰতিজন সদস্যক ক্ষমা কৰি দিব নিজৰ বুলি ভাবি। বৰ কষ্ট পালে আপুনি, আপোনাৰ ওচৰত মুখ দেখাবলৈ আমি লাজেই পাইছো। বিয়নী, দিবনে ক্ষমা কৰি? একো নাই দিয়ক, আপোনালোকেনো কিয় ক্ষমা বিচাৰি এই অভাগিনীজনীক লাজ দিছে? একো নাই দিয়ক, মই বেয়া পোৱা নাই নহয়, ছোৱালীজনীক এবাৰ চালো, সেয়াই মোৰ কাৰণে সকলো। মা, মা, যেতিয়ালৈকে তই মোক ক্ষমা কৰি নিদিয়, মই তোৰ চকুৰ ফালে চাবই নোৱাৰিম মা, মোৰ জীয়াই থাকিব মন নাই আৰু। মা, তই বাৰু মোক ক্ষমা কৰি দিবি দে। একো নাই দে, তোক মই জন্ম দিছো নহয়, তোক আৰু কি বেয়া পাম? নাই পোৱা দে বেয়া পোৱা নাই, তহঁত সুখে থাকিলেই মোৰ সুখ। মই যাওঁগে দে ঘৰত, এই মেকুৰীটোৱে কুকুৰটোৱে চাগে মই যাম বুলি চাই আছে, সেই দুটাই মোৰ লগৰী। বিয়নী, নিজৰ বাই ভনী বুলি ভাবি মোক ক্ষমা কৰি দিয়কচোন, মই বৰ লাজ পাইছো, আমি বহুত বেয়া মানুহ বিয়নী, আপুনি মহান বিয়নী, আপুনি মহান, আপোনালোকে ক্ষমা বিচাৰি মোক লাজ নিদিব, বেয়া পোৱা নাই দিয়ক, আপোনালোকেনো কি ভুল কৰিলে? নোহোৱাওতো নহয়, মোকনো কোনে নিজৰ বুলি পৰিচয় দিব, মোৰ নিচিনা দুখীয়া অভাগিনী এজনী? মা, আপুনিতো মোক ভাল পায়, সকলোৰে হৈ মই ক্ষমা বিচাৰিছোঁ, মোৰ মা আৰু আপোনাৰ ছোৱালী, আপুনি ক্ষমা কৰি দিয়ক, নহ'লে তেওঁলোকে বৰ কষ্ট পাব, তেওঁলোকক প্ৰথম ভুল বুলি ক্ষমা কৰি দিয়ক। মই জানো আপুনি এইবোৰ মনৰ সুখত কৈ আছে, আপুনি এবাৰ কওক যে আপুনি নিজৰ বুলি ক্ষমা কৰি দিছে, তেতিয়া আমাৰ ঘৰখন আকৌ সুখৰ হৈ যাব। বোপাইও, মই একো বেয়া পোৱা নাই দিয়া, ঠিক আছে বাৰু, যদি তেওঁলোকে তেনেকে ভাবিছে মই বেয়া পাইছো বুলি, হ'ব বাৰু, মই ক্ষমা কৰি দিছো, মই একো ধৰি থকা নাই। বিয়নী, যদি আপুনি সঁচাকে ক্ষমা কৰি দিছে, তেনেহ'লে এটা কথা ৰাখিবনে? কওকচোন বিয়নী, আপোনালোকে কোৱা কথা মই নামানিম, এইটো হ'বই নোৱাৰে।
বিয়নী, আমাৰোতো আগলে পিছলে বুলিবলৈ আৰু ল'ৰা ছোৱালী নাই। যি আছে শান্তনু বেটাই আছে, আৰু আপোনাৰতো এজনী ছোৱালী। আপুনি ঘৰত অকলে থকাতকে আজিৰ পৰা আপুনি এইখন ঘৰতে থাকক। আজিৰ পৰা আপুনি মোৰ কেৱল বিয়নীয়ে নহয়, মই আপোনাক মোৰ বাই ভনী নিচিনা ভাবিম। আপোনাক অনুৰোধ কৰিছোঁ, আপুনি যদি ক্ষমা কৰি দিছে তেনেহ'লে আপুনি মোৰ কথাটো ৰাখক। আপোনাৰ ঘৰৰ কুকুৰ মেকুৰী কেইটাও আমি গাড়ীতে উঠাই পেলাই লৈ আহিম, আৰু চিন্তা কৰিব নালাগে, ঘৰখন তেনেকেই থাকক। আমি বোপাহঁতৰ ছুটি হ'লে প্ৰতিটো দেওবাৰে গৈ ঘৰখন চাফ চিকুণ কৰি আহিম। নালাগে নেকি বিয়নী? আপোনালোকৰ মিছামিছি ভেজালহে হ'ব। মই অকলে পাৰিম দিয়ক। মা, মোকো প্ৰায়চিত্ত কৰিবলৈ তই সুবিধা এটা দে মা। গোটেই জীৱনটো শুশ্ৰূষা কৰিম মা। তোৰ ভৰি, তোৰ চৰণত অকণমান স্থান দে মা। আমাৰ ঘৰতে থাক মা। মই বৰ দুখ পাইছোঁ এতিয়া, আৰু তই নহ'লে মই এখন্তেকো জীয়াই থাকিব নোৱাৰো মা। মই ভিতৰি অনুভৱ কৰিছোঁ তই মোৰ কাৰণে কি। থাক মা। তই যদি গুচি যাওঁ ময়ো কিন্তু এইবিলাক চব এৰি থৈ তোৰ লগত গুচি যামগৈ, কৈছোঁ। বিয়নী, হয় দিয়ক, আপুনি ইয়াতে থাকক আমাৰ ঘৰৰ সদস্য হৈ। আপোনাৰ ছোৱালীজনী তাই পাপ প্ৰায়চিত্ত কৰিবলৈ অকণমান সুবিধা কৰি দিয়ক। মা, আপুনিতো মোক নিজৰ ল'ৰা বুলি কৈছিলে ন? ঠিক আছে, ছোৱালীৰ কথা বাদ দিয়ক, নিজৰ ল'ৰাৰ ঘৰত থাকিবলৈ আফচোচ কিয় কৰিছে? অঁ মা, মই কিন্তু লাষ্ট কৈছোঁ, তই যদি নাথাক নহয়, মই এইখন ঘৰত এক খোজ নাথাকোঁ। মই তোৰ লগত গুচি যামগৈ। বিয়নী, থাককচোন। মই কি ক'মনো? ঠিক আছে বাৰু, হ'ব দিয়ক। আইতা, অ' আইতা, 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 আইতা দুজনীনো ক'লে গ'ল? ইমান মাতি আছো শুনাই নাপায়। এইয়া মোৰ আইতা দুজনী পাই গ'লো। মা আইতা, পাপা আইতা ক'লে যোৱা একে কাপোৰ পিন্ধি? আমি মন্দিৰলৈ যাওঁ গোসানী। অঁ গোসানী, তুমিও যাবা নেকি? যাম আকৌ। যোৱা গোসানী, ওলাই আহা, ধুনু চোলাটো পিন্ধি আহা দেই। বা আইতা, আমাৰ ঘৰত থাকি ইমান ভাল লাগে। মোৰ দুজনী আইতা, এয়া আমাৰ সুখৰ সংসাৰ।